দেখাই দিওঁ মানে ৰাতিপুৱা গাঁৱত এতিয়া বৰ্তমান কণ্ডিশ্যন কেনেকুৱা আছে ঠাণ্ডাৰ দিনত। তো গাইজ ঠাণ্ডাৰ দিনত কি ক'ম আৰু চাৰিওফালে বেয়া নিয়ৰ পৰিছে, পূৰা নিয়ৰ মানে গাঁৱত ঠাণ্ডাটো বহুত হৈ গৈছে গাইজ। এইবাৰ সৰিয়হত ইমান ফুল অহা নাই কিয় বা গাইজ, না আহি কেনে গুচি গ'ল মই এইটো বুজি নাপালোঁ। চাৰিওফালে বগা এনেকুৱা লাগে বৰফৰ গাঁৱত আহি গৈছোঁ। এই চাওক হা ফুলবিলাক পানী মানে এনেকুৱা নিয়ৰ চাওক গাইজ, পুৰা নিয়ৰ চিয়ৰ লাগি আছে। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ চবে ভালে আছে, মই খুব ভাল আছোঁ। তো গাইজ একচুৱেলি আজি এক জেগাত যাব লাগে, মানে এক জেগাত যাই আছিলোঁ। তো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। তো বহুত দিন ধৰি ভিডিঅ' অহা নাছিল চেনেলটোত, তো সেইকাৰণে চৰি গাইজ, ভিডিঅ' বহুত দিন হ'ল, প্ৰায় একমাহমান হৈ গ'ল চাগে অহা নাছিল ভিডিঅ'। তো ভাবিলোঁ আজি এক জেগাত যাই আছোঁ, যাব লাগে, তো চালিয়াকৈ এটা ধুনীয়াকৈ ভিডিঅ' বনাই দিম। তো গাইজ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, বহুত ভাল লাগিব। আৰু যদি চেনেলটোত আপুনি নতুন মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক দিব। তো বেছি কথা নকওঁ গাইজ, যাব। চাওক গাইজ, বেকগ্ৰাউণ্ড চাওক মোৰ পিছত চাই কিনে আপোনালোকে চাগে গম পাই গৈছে এতিয়া মই আহি পালোঁ অলৰেডি গাঁৱত। চাওক গাইজ, চাওক এইটো গাঁৱৰ চিন। আৰু মই এতিয়া আহিছোঁ মোৰ নানীহঁতৰ ঘৰত। আৰু গুৱাহাটীৰ পৰা আহোঁতে বেছি টাইম নালাগে গাইজ, 2 ঘণ্টাত ধৰক আহি পাওঁ আৰু ঘৰত। আৰু ওচৰতে আমাৰ ইয়াতে মাটি লোৱা আছে, ঘৰ বনাম। তো ঘৰ বনালে আপোনালোকক দেখাম। আৰু ইফালে চাওক পুৰা খেতি গাইছ, পুৰা ধান খেতি। এইটো আলু খেতি, আলু গাইছ, আলু। চাৰিওফালে গ্ৰীণ গাইছ, চাই লওক। মই ভাবিছিলোঁ সৰিয়হ ৰুইছে, সৰিয়হ ৰোৱা নাই, ৰুইছে কিন্তু ফুলবোৰ ইমান ভালকৈ অহা নাই গাইছ। চাই লওক এইটো সৰিয়হ, হালধীয়া হালধীয়া এইবোৰ সৰিয়হই হয়, মানে ফুলবোৰ ভালকৈ অহা নাই। আৰু ইহঁতে চব খেতিত কাম চাম কৰি আছে, আৰু এইবিলাক চব সৰিয়হ গাইছ। জাষ্ট আহি পালোঁ ন গুৱাহাটীৰ পৰা, তো অলপ ফ্ৰেছ হৈ লওঁ, ঘৰত যাওঁ, তাৰপিছত ফ্ৰেছ হৈ কিনে আপোনালোকক পুৰা এনেকুৱা প্লেচ দেখাইছোঁ গাইছ। ভাল লাগিছে, আহি পালোঁ গাঁৱত। এইবাৰ ইমান ফুল অহা নাই কিয় বা গাইছ, নহ'লে বেলেগ টাইম কেতিয়াবা আহিলে পুৰা পুৰা য়েল্ল' হৈ থাকে মানে। এইবাৰ চাগে অলপ ফুল কমেই গাইছ, চাই লওক এইবাৰ অলপ ফুল কমেই। তো দোস্ত আহিছিলোঁ, আহি কেনে খানা চানা অলপ খাই ল'লোঁ, খাই লৈ কেনে ওলাই আহিছোঁ নানা নানী। চাই লওক এইটো মোৰ নানা নানী গাইছ। আৰু এইটো এখেতৰ ঘৰ, ঘৰটো চাই ল'ব কি ধুনীয়া। গাইছ পুৰা নানাক বহাই লৈ যাই আছে বাইকত। আৰু মই যাই আছোঁ খোজকাঢ়ি, অলপ মাথাউৰিত যাওঁ, চাওঁ পুৰাণা লগৰ চগৰ আছে 2-এটা, যদি লগ চগ পাওঁ কথা চথা পাতিম, আৰু নাপালে নাই। আৰু বিশেষ কৰি মোৰ সৰু মামা কামত গৈছে, সৰু মামা আহিলে অলপ। এইবাৰ সৰিয়হত ইমান ফুল অহা নাই কিয় বা গাইছ, না আহি কেনে গুচি গ'ল মই এইটো বুজি নাপালোঁ। বাট এইবাৰ সৰিয়হত ইমান ফুল অহা নাই, নহ'লে এনেকুৱা পূৰা য়েল্ল' হৈ থাকে। ইফালে চাওক না, ইমান এটা ফুল অহা নাই, ইফালেও ইমান এটা ফুল অহা নাই। এইখিনিত আহিছে গাইছ। এইবিলাক গাই আহি গাইছ, এটা বস্তু ভাল কি জানেনে, একবাৰ বেকগ্ৰাউণ্ডত চাওক না, এই ডাঙৰ পথাৰ, ঘৰ বাৰী নায়েই বেছি, কিমান দূৰে দূৰে মানে, যদিও আছে মানে হাল্লা চিল্লা নাই, কোনো হাল্লা চিল্লা নাই, কোনো বস্তুলৈ কাৰো হাল্লা চিল্লা নাই। ঘৰগিলা বহুত দূৰে দূৰে না, যেনেকৈ চাওক এইটো এটা ঘৰ আৰু এইটো এটা ঘৰ, চাইছে কিমান দূৰে দূৰে ঘৰ। তে কাৰ কথা ক'ত লাগব আৰু কেনেকৈ কাজিয়া লাগব, এটা হাল্লা চিল্লা কাজিয়া চিজা নাই, পূৰা শান্তি টাইপ গাইছ, মজা লাগছে। আৰু মই ইয়াতে মানে ভিডিঅ' কৰি আছোঁ যে, মোৰ আশে পাশে কোনো নাই লাগে আৰু নাই মানে মজা কৰি ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বঢ়িয়া হৈ আছে গাইছ, ধুনীয়াকৈ ভিডিঅ' বনাই আছোঁ, ক'ব লগা কোনো নাই। আৰু এইবিলাক ধুনীয়া খেতি গাইছ, এইটো ফুলবোৰ এইগিলা ধুনীয়া, এইগিলা শাক, আৰু এইটো ধান ইয়াৰ পৰা উঠাই লৈ কিনে ৰুব, ধানো হৈ আছে গাইছ, মজা মজা। চাৰিওফালে খেতি আৰু চাৰিওফালে গ্ৰীণ ইফেক্টছ শ্বুট কৰি কিনে মজা লাগে। আৰু এইটো কিবা খেতি গাইছ, এইটো ওলকবি হ'ব চাগে, ওলকবি খেতি ৰ'ব, ওলকবি।
এয়া চব ওলকবি। এইটো ছিজনটো গাইছ শাক পাচলিৰ ছিজন। এতিয়া যদি আপোনালোকে গাঁৱে চাৱে ফুৰিব আহে ন, বহুত ভাল লাগিব। চাৰিওফালে পূৰা গ্ৰীণ ইফেক্টছ দেখা পাব, ভাল লাগিব। আৰু এইটো শুকানৰ ছিজন হয়, এতিয়া শুকাইছে। চাৰিওফালে শাক পাচলি ৰুইছে আৰু সৰিয়হ ৰুইছে। সৰিয়হৰ ফুলবিলাক দেখিবলৈ বহুত ভালে লাগে। তো যদি আপোনালোকে ভাবি আছে ক'ৰবাত ফুৰিম বুলি, তো আহক একবাৰ নিজৰ গাঁৱত আহি কেনে ফুৰিও যাওক, ধুনীয়া ধুনীয়া ফটো মাৰক, ৰিল চিল বনাওক। এয়াই আৰু ভিডিঅ'টো বাকী চাই থাকক গাইছ। গাঁৱত আহিছোঁ, ভাল ভাল প্লেচ দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক। তো সেই দোস্ত, গুড মৰ্ণিং ফ্ৰম ছয়গাঁও। মই এতিয়া কালি আহিছিলোঁ ছয়গাঁও, আপোনালোকে জানে। আৰু কালি অলপ এটা সৰু সুৰা কাম আছিল, সেইকাৰণে ঘপককৈ আহিবলগীয়া হৈ গ'ল। আৰু আহিলোঁ আৰু ভিডিঅ'টো বনালোঁ, আৰু ভিডিঅ'টো বনাই আছিলোঁ। আজি হ'ল পিছদিনা ৰাতিপুৱা মৰ্ণিং। তো ভাবিলোঁ 2-এটা ক্লিপ দিওঁ, মানে আজি মই গুৱাহাটী আকৌ বেক যাম। তো ভাবিছোঁ 2-এটা ক্লিপ শ্বুট কৰি লওঁ, একেবাৰে আপোনালোকৰ দেখাই দিওঁ। মানে ৰাতিপুৱা গাঁৱত এতিয়া বৰ্তমান কণ্ডিশ্যন কেনেকুৱা আছে ঠাণ্ডাৰ দিনত। তো গাইজ ঠাণ্ডাৰ দিনত কি ক'ম আৰু, চাৰিওফালে বেয়া নিয়ৰ পৰিছে, পূৰা নিয়ৰ। মানে গাঁৱত ঠাণ্ডাটো বহুত হৈ গৈছে গাইজ, চাই লওক একবাৰ, বম ঠাণ্ডা। এই ওচৰ দিয়ে কি নিয়ৰ, আৰু এইগিলা চব সৰিয়হ খেতি। আৰু এতিয়া আপোনাৰ টাইম হৈছে 6:40 গাইজ, 6:40 গাইজ। 6:40 এইটো চিন চাই ভাল লাগি আছে গাইজ, মজা লাগছে। ঠাণ্ডাৰ দিন, পূৰা নিয়ৰ ওচৰে। ভিডিঅ'টো চাই থাকক গাইজ। মই গুৱাহাটী যাম, আৰু কিবা কিবি যদি দেখাব পাৰোঁ আপোনালোকক দেখাম, ভিডিঅ'টো ভাল লাগিব। চাৰিওফালে বগা, এনেকা লাগে বৰফৰ গাঁৱত আহি গৈছোঁ। এই চাওক হা, ফুলবিলাক পানী, মানে এনেকা নিয়ৰ। চাওক গাইজ, পূৰা নিয়ৰ চিয়ৰ লাগি আছে। আৰু ফুলবোৰ লাগছিলে বোলে গাইজ, ডিচেম্বৰ মাহত ফুল লাগে ন সৰিয়হৰ। মই আহিলোঁ জানুৱাৰীত, তো ভাল ফুল ইমান দেখা নাপালোঁ। ফুল চব এইবাৰ উঠি গৈছে, মানে পৰি গৈছে গাইজ। চালি আগে পিছে কোনো নাই গাঁৱত, বকি থাকক, উল্টা বকি থাকক। ভিডিঅ' মজাকে পূৰা মনৰ পৰা ভিডিঅ' বনাওক, ক'ব লগা কোনো নাই, কোনো প্ৰব্লেম দিব লগা নাই। আগে পিছে কোনো নাই গাইজ, পূৰা কোনো নাই, ছিংগেল। সেইকাৰণে মানে গাঁৱত ভিডিঅ' বনাই বম লাগে সঁচাই। আকৌ আজিয়ে গুৱাহাটী যাব লাগিব গাইজ। একদিনৰ কাৰণে আহিছিলোঁ, ভাল লাগিল আহিছিলোঁ, বাট আকৌ যাব লাগিব। কি কৰিম, অলপ সৰু লাষ্ট ক্লিপ গাইজ গাঁৱৰ পৰা, চাই লওক। লাষ্ট ক্লিপ গাইজ, সৰিয়হ এইবিলাক এৰি থৈ যাই আছোঁ গাইজ, গুৱাহাটী যাই আছোঁ। এতিয়া হৈছে 8:40, চাওঁ কেইটামান বজালৈ যাই পাওঁ। বেছি দেৰি নালাগে, 1.5 ঘণ্টামান লাগিব। আৰু ঠাণ্ডাৰ দিন গাইজ, লাহে বাইক চলাম। জোৰে কৰি বাইক চলালে মানে ঠাণ্ডা লাগি থাকে। আৰু গাঁৱততো জানে আপোনালোকে, মানে ঠাণ্ডাৰ কণ্ডিশ্যনটো বেছি। তো এয়া আৰু